রাম প্রথমে প্রণাম প্রভু রূপী হনা কানা হরি ভয় তারা রণ নারায়ণ রাম তো জুনাভি কমলা ব্রহ্মা ভয় লাজত যুগে যুগে অবতার ধরা অক্ষয় খ্যাত হরি নারায়ণ 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 আজি আমার পরম সৌভাগ্য স্বয়ং বৈকুণ্ঠপতি নারায়ণক আজি মই পালো দৰ্শন হে বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী হে প্ৰভু কমলালোচন এনেকে নাৰদৰে হত সহস্ৰ কোটি প্ৰণিপাত কৰিবা গ্ৰহণ প্রভু নারায়ণ প্রভু অকলে অকলে একেবারে গভীর চিন্তাত দেখোন মগ্ন আমি জানো তার কিবা সম্ভেদ পাম প্রভু দেবঋষি প্রভু এক ভয়ঙ্কর বিপদৰ সন্মুখীন হৈ নারায়ণ ব্ৰহ্মা বিষ্ণু প্রভু আৰু ৰুদ্ৰ একেবাৰে উপায়হীন হৈ পৰিছে নারায়ণ নারায়ণ এই মাত্ৰ মহাকাল আবিৰ্ভাৱ হৈ প্রভু এক মহাপ্ৰলয়ৰ আগজাননী দি গ'ল নারায়ণ মহাপ্ৰলয়ত মহাসাগৰৰ জলধাৰাই সমগ্র পৃথিৱী ডুবাই পেলাব নারায়ণ কোনো কতো বাচি নাথাকিব প্রভু মাত্ৰ দৈত্য অসুৰবোৰ একেবাৰে ভয়ংকৰ হৈ উঠিব হে জনাৰ্দন এইবিলাক সংসাৰে কৰিবলৈ ৰুদ্ৰনো কিমান সময়ৰ প্ৰয়োজন কাৰণ দুষ্টক দমন সন্তক পালন অৱশ্যে কৰিবই লাগিব দেৱঋষি প্ৰভু তুমি কথাটো একেবাৰে পাতলকৈ ভাবিছা নাৰায়ণ এবাৰ ভাবাচোন দেৱঋষি প্ৰভু ধ্বংস হৈ যোৱা সৃষ্টি পুনৰ গঢ় দিয়াটো জানো ইমান সহজ কথা অৱশ্যে ঠিকেই প্ৰভু এই মহাপ্ৰলয়ত পৰি কোনো কতো বাচি নাথাকিব প্ৰভু নহয় দেৱঋষি নহয় মহাকালে কৈ গ'ল প্ৰভু প্ৰভু জম্বুদ্বীপৰ ৰজা সত্যব্ৰত দেৱঋষি জম্বুদ্বীপৰ ৰজা সত্যব্ৰত এই মহাপ্ৰলয়ৰ মাজতো জীয়াই থাকিব এ মোৰ প্রাণ
জম্বুদ্বীপৰ ৰজা সত্যৱত। দেৱৰী প্ৰভু, তেওঁচোন আপোনাৰ পৰম ধাৰ্মিক ৰজা। তেওঁৰ দ্বাৰাই এই বিনন্দীয়া সৃষ্টি ৰক্ষা কৰিব পাৰিব। পাৰিম, কিন্তু কেনেকৈ দেৱৰী? নাৰায়ণ, শুনক প্ৰভু। কোৱা দেৱৰী। মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতেই প্ৰয়োজনীয় সকলোবোৰ বস্তু সংগ্ৰহ কৰি ৰাখিবলৈ সত্যৱতক কওক। জীৱ জন্তুবিলাক যাতে ধ্বংস নহয় তাৰ পুনৰ ব্যৱস্থা কৰিলে এই বিনন্দীয়া সৃষ্টি ৰক্ষা কৰিব পাৰিব। দেৱৰী প্ৰভু, আমি তাৰ পৰিকল্পনা কৰি আছো। নাৰায়ণ। সময়ত ব্যৱহাৰ কৰিব লাগিব। প্ৰভু, বাৰু দেৱৰী, এনেদৰে মাজে সময়ে আহি আমাক বুদ্ধি ভৰসা দিবলৈ নাপাহৰিবা। নিশ্চয়। যোৱা প্ৰভু, যোৱা দেৱৰী, প্ৰভু। এই বাৰ্তা তুমি মৰ্ত্যৰ নৰসমাজত দিয়াগৈ। প্ৰভুৰে লীলাতে সদায় সমভাগী হৈ যাব এই নিকেনে নাৰ। ভাল প্ৰভু, পুনশ্চবাৰ কত সহস্র কোটি প্ৰণিপাত জনাই দেখেবে মাগে সুবিধা। ঈশ্বর পরম সচিদানন্দ বিগ্রহ অনাদি আদির গোবিন্দ শরীব করণ কারণ সর্ব কারণ কারণ ঈশ্বর কারণ পিও 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 মিয়া মধুরী হরি মোরে হরি মোরে হরি ও প্রভুরা দুল শরণে নুপুর বাজিছে ইরুনো নারায়ণ নারায়ণ হরি রাম 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 কৃষ্ণ রাম 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 হরি রাম 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 কৃষ্ণ রাম 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 হে কৃষ্ণ
বুজিলো ভালদৰে আমাৰ অৱতাৰৰ সময় নিচেই সমাগত। যাওঁ, আমিও নিজ কৰ্তব্যত সমগ্ৰ কৰ।